আইন উলংঘা আৰু নীতি বহিৰ্ভূতভাৱে শোণিতপুৰত গঢ় লৈ উঠিছে বৃহৎ সংখ্যক ইটা ভাটা জিলা প্ৰশাসনৰ ৰাজহ বিভাগৰ একাংশ প্ৰশাসনিক বিষয়াৰ লগত গোপন মিতিৰালি পাতি অবৈধ প্ৰক্ৰিয়াৰে ইটা ভাটা গঢ় দি চৰকাৰী ৰাজহক মাধমাৰ সুধাই অহাৰ কেৱল নহয় সংশ্লিষ্ট এলেকাসমূহৰ মানুহৰ জীৱন জীৱিকাও বিপৰ্যস্ত কৰি তোলা ইটা ভাটাৰ মালিকসকলৰ বাবে আইন উলংঘা কৰাটোৱে যেন এতিয়া নীতিত পৰিণত হৈছে ইটা ভাটাৰ মালিকৰে হোৱা গোপন বুজাবুজিৰ বাবে চকুমুদা কুলিৰ ভাও ধৰি অহা শোণিতপুৰ জিলা প্ৰশাসনৰ ৰাজহ বিভাগৰ প্ৰশাসনিক বিষয়াসকলৰো স্বৰূপ এই আইন উলংঘাৰ কাণ্ডই উদঙাই দিছে এই সন্দৰ্ভত চাওক অগ্নিগড় নিউজৰ এক বিশেষ প্ৰতিবেদন আইন অনুসৰি ইটা উদ্যোগ স্থাপন বেপাৰৰ ঠাইৰূপে চিহ্নিত ভূমিতে হ'ব পাৰে কিন্তু শোণিতপুৰ জিলাত ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ 2005 অধীনত সংগ্ৰহ কৰা তথ্য অনুসৰি শোণিতপুৰ জিলাখনত থকা 101টা ইটা ভাটাই সৰ্বমুঠ 826 বিঘা ভূমি দখল কৰি আছে ইয়াৰে কেৱল 207 বিঘাহে বেপাৰৰ ঠাইৰূপে শ্ৰেণীভুক্ত হোৱা ভূমি ইয়াৰ বিপৰীতে 619 বিঘা কৃষি শ্ৰেণীৰ ভূমি ঢেকিয়াজুলিৰ ৰাজহ চক্ৰত 13টা ইটা ভাটাই 31 বিঘা বেপাৰৰ ঠাই শ্ৰেণীৰ আৰু 128 বিঘা কৃষি শ্ৰেণীৰ মাটি ব্যৱহাৰ কৰিছে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 66টা ইটা ভাটাই 77 বিঘা বেপাৰৰ ঠাই শ্ৰেণীৰ আৰু 335 বিঘা কৃষি শ্ৰেণীৰ মাটি ব্যৱহাৰ কৰিছে ঠেলামৰা ৰাজহ চক্ৰৰ 3টা ইটা ভাটাই 5 বিঘা বেপাৰৰ ঠাই শ্ৰেণীৰ আৰু 48 বিঘা কৃষি শ্ৰেণীৰ মাটি ব্যৱহাৰ কৰিছে তেজপুৰ ৰাজহ চক্ৰৰ 5টা ইটা ভাটাই 15 বিঘা বেপাৰৰ ঠাই শ্ৰেণীৰ আৰু 59 বিঘা কৃষি শ্ৰেণীৰ মাটি ব্যৱহাৰ কৰিছে নদুৱা ৰাজহ চক্ৰৰ 14টা ইটা ভাটাই 79 বিঘা বেপাৰৰ ঠাই শ্ৰেণীৰ আৰু 35 বিঘা কৃষি শ্ৰেণীৰ মাটি ব্যৱহাৰ কৰিছে যিহেতু আইন অনুসৰি ইটা উদ্যোগ স্থাপন কৰিব লাগে বেপাৰৰ ঠাই শ্ৰেণীৰ ভূমিত তেনেস্থলত ইয়াৰ বিপৰীতে বৃহৎ এলেকাৰ কৃষি ভূমিত কি ভিত্তিত ইটা উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে এয়া নিশ্চিতভাৱে শোণিতপুৰ জিলা প্ৰশাসনৰ ৰাজহ বিভাগৰ আমূল বিষয়াৰ লগত অবাধেদি হোৱা গোপন বুজাবুজিৰে পৰিণতি শোণিতপুৰ জিলাখনত কেনেদৰে কৃষিভূমিত আইন উলংঘাৰে ইটা ভাটা গঢ়ি তুলিছে সেয়া আমি পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে দাঙি ধৰিছো এতিয়া প্ৰশ্ন হল ইটা উদ্যোগৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালিত হয় জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগত বৰ্তমান জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই এই অনিয়ম তথা অবৈধ কাৰ্য দেখিও নীৰৱে কিয় আছে কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰে ইটা ভাটা মালিকৰ ওপৰত ইয়াৰ অন্তৰালৰ আচল ৰহস্যটোৱে বা কি ইয়াতকৈও ভয়ংকৰ তথ্য আছে জিলাখনত ইটা ভাটা উদ্যোগে আইন উলংঘা কৰা কাৰ্যৰ সন্দৰ্ভত উল্লেখ্য যে ইটা ভাটা উদ্যোগৰ সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা আবেদন ভিত্তিত শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ে সুদীৰ্ঘ 37 দিনৰ পিছত আমাক 728 পৃষ্ঠা তথ্য প্ৰদান কৰিছে এই তথ্যসমূহত লিপিবদ্ধ হৈ আছে ইটা ভাটাৰ উদ্যোগৰ দুৰ্নীতি লুণ্ঠন অনিয়ম তথা আইন উলংঘাৰে সংঘটিত কৰা কেলেংকাৰীৰ তথ্য ৰাজহুৱা স্বাৰ্থত মানুহৰ কল্যাণৰ স্বাৰ্থত তথা সামাজিক দায়বদ্ধতাৰ স্বাৰ্থত এই তথ্যসমূহ লিপিবদ্ধ ইটা ভাটাৰ প্ৰতিটো দুৰ্নীতি লুণ্ঠন অনিয়ম তথা আইন উলংঘা কাৰ্য তথ্যভিত্তিক সবিস্তাৰে অগ্নিগড় নিউজে ফাদিল কৰি যাব ব্যুৰ ৰিপৰ্ট অগ্নিগড় নিউজ